হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ প্ৰিয়ামণি প্ৰতিভাৰ লগলৈ। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায় শেষলৈকে চাই থাকক। মোৰ আজি মনটো ইমানেই দুখ লাগি আছে, বহুত দুখ লাগিছে। আপোনালোকৰ জীৱনত দুখ পালে আপুনি ভাবেনি শেষ? আৰু মোৰ শেষ শেষ নহয়, শেষ এক নতুন আৰম্ভণি। জীৱনে মোক ইমান ঘাত প্ৰতিঘাত দিছে বুলি জীৱনক মই প্ৰত্যাহ্বান জনাব নোৱাৰোঁ বুলি হাৰ নামানিব। মই জীৱনত যিমান দুখ পালেও মই দুৰ্বল হৈ নপৰোঁ, সাহসীহে হওঁ। সাহস আৰু ধৈৰ্য দুয়োটাই হেৰুৱালে জীৱনত আগুৱাই যাব নোৱাৰি। সেয়েহে আপুনি নিজকে সাহস কৰক, ধৈৰ্য ধৰক, তেতিয়াহে জীৱন বাটত যিমান বাধা আহিলেও আগুৱাই যাব পাৰিব। আমি জীৱনত ভাল দিন অপেক্ষাত থাকোঁ, ভাল দিন আহিব, আমি নতুন জীৱন আৰম্ভ কৰিম, আমাৰ সকলো পৰিৱৰ্তন হ'ব। কিন্তু বেয়া দিনত ভাল দিনৰ প্ৰস্তুতি নকৰোঁ, যাৰ বাবে ভাল দিনত 100% সুপ্ৰয়োগ কৰিব নোৱাৰোঁ। আত্মবিশ্বাসে অসম্ভৱক সম্ভৱ কৰি তোলে। ভগৱানক বিশ্বাস ৰাখা যে সত্য পথেৰে মই আগবাঢ়ি যাম। ভঁৰাল হয়, মোৰ আত্মবিশ্বাস আছে, মই পাৰিম, মই কৰিম। তলতেই আমাৰ এই ভঁৰালখন বেৰি থোৱা আছে। ইয়াতে মই হাঁহজনী উমনি দি থৈছিলোঁ। পোৱালি ওলাও হৈ আছিল। ৰাতিপুৱাই শুই উঠি চাওঁ, কণী এটাও নাই। 15টা কণীৰ ভিতৰত এটাও কণী নাই। ওচৰতে কুকুৰা উমনি দি থোৱা আছে, কিন্তু কুকুৰা কণী এটাও নিয়া নাই, হাঁহ কণীকেইটাহে নিছে। মোৰ মনটোত ইমান দুখ লাগিছে, ৰাতিপুৱাই শুই উঠি বহুত দুখ লাগি গৈছে কিন্তু মোৰ মনটোক মই বুজাইছোঁ। কোনোবা যদি মানুহে নিছে, পেলাই দিওঁ বুলি যদি পেলাই দিছেগৈ, মোক হিংসা কৰক, কৰিলেও কৰক, মই নিজৰ কাম নিজে কৰি যাম আৰু মই এদিন সফল। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ। ভিডিঅ'টো যদি ভাল পাইছে, লাইক আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। বাই বাই।